এটা হাৰ্ট যাক আমি দিল বুলি কওঁ সেই এটা হাৰ্টৰ দ্বাৰা দুজন মানুহৰ মৃত্যু হৈছিল অৰ্থাৎ যিজন মানুহৰ হাৰ্টটো আছিল সেই মানুহজনেতো মৃত্যু হৈছিলে আৰু সেই মানুহজনৰ হাৰ্টটোৰ দ্বাৰা আন এজন মানুহ মৃত্যু হৈছিল আপুনি জানেনে গাই গৰু এটা নৰ্মেলি যিমান গাখীৰ দিয়ে যদি গাই গৰুটো সুখী অৰ্থাৎ হেপি হৈ থাকে তেতিয়াহ'লে তাতকৈ বেছি গাখীৰ দিয়ে এনেকুৱা ধৰণৰ এক্সট্ৰা অৰ্ডিনাৰী কথাবোৰ জানিবৰ বাবে আপুনি গোটেই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু শ্বেয়াৰো কৰি দিব নাম্বাৰ 10 টাচপাডটো আপোনালোকে সকলোৱে দেখি পাইছে হয়তো বা টাচপাড আপুনি খেলিও পাইছে এতিয়া এই টাচপাডত 4 ধৰণৰ কাৰ্ড থাকে এটা হৈছে ডায়মণ্ড তাৰপিছত চিৰিয়া তাৰপিছত থাকে কালা পান তাৰপিছত থাকে ৰেড পান আৰু প্ৰত্যেক ধৰণৰ কাৰ্ডৰে এটা কিং থাকে এতিয়া চাব লগা কথাটো হ'ল যে লাল পানৰ বাহিৰে বাকী কেইখন কাৰ্ডৰ যি কিং আছে সেই কিংবোৰৰ প্ৰত্যেকৰে মুখত মুছ থাকে কিন্তু লাল পানৰ কিংটোৰ মুখত মুছ নাথাকে আপুনি ইয়াৰ কাৰণটো জানিও আচৰিত হ'ব কাৰণ ডিজাইনাৰে যেতিয়া এই লাল পানৰ কিংটো বনাইছিল তেতিয়া মুছ দিব পাহৰি গৈছিল তেতিয়াৰ পৰা আজিলৈকে ইয়াৰ মুছ নাই কিংটোত অৰ্থাৎ ইয়াৰ কিংটোত মুছ দিয়া নহয় নাম্বাৰ 9 বৰ্তমান আপুনি যিটো ভিডিঅ' চাই আছে আপুনি ইউটিউবতে চাই আছে ভিডিঅ'টো আপোনাৰ যদি কোনোবা এটা ভিডিঅ' ইউটিউবত ভাল লাগে তেতিয়া আপুনি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে এতিয়া আপুনি জানেনে পৃথিৱীৰ অৰ্থাৎ গোটেই ৱৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি সাবস্ক্ৰাইবাৰ থকা চেনেল কোনটো সেইটো আনকোনো নহয় আমাৰ ইণ্ডিয়াৰে টি সিৰিজ যিটো গান লঞ্চ কৰে বা গান বনায় 134 মিলিয়ন সাবস্ক্ৰাইবাৰ আছে প্ৰায় 134 তাতকৈও বেছি হ'ব অলপ প্ৰায় 134 মিলিয়ন সাবস্ক্ৰাইবাৰ নাম্বাৰ 8 ফ্লোৰিডাৰ এখন হস্পিটালৰ দুগৰাকী নাৰ্ছক বেলেগ ঠাইৰ পৰা কাম কৰিবৰ বাবে লৈ অনা হৈছিল এই নাৰ্ছ দুগৰাকীক সেই হস্পিটালখনৰ একেটা টাইমতে একেটা শিফটত আৰু সেই একেটা ফ্ল'ৰতে কাম কৰিবৰ কাৰণে ৰখা হৈছিল কিন্তু পিছত যি হ'ল আপুনি শুনি আচৰিত হ'ব দুগৰাকী হ'ল ভনীয়েক অৰ্থাৎ 40 বছৰ আগতে ফ্লোৰিডা চহৰত সন্ধানহীন হোৱা দুটা ভনীয়েক আছিল ইয়াকে কয় ভগৱানৰ লীলা নাম্বাৰ 7 গাই গৰু এটা নৰ্মেলি যিমান গাখীৰ দিয়ে ধৰি লওক 1 লিটাৰ গাখীৰ দিয়ে আপুনি যদি সেই গাই গৰুটোক মৰমত ৰাখিব পাৰে অৰ্থাৎ গাই গৰুটোক যদি সুখী কৰি ৰাখিব পাৰে বিভিন্ন আপুনি যদি মৰম লগা নামি দি মাতে তেতিয়াহ'লে সেই গাই গৰুটোৱে পিছদিনা আগদিনাতকৈ অলপ হ'লেও 1 লিটাৰতকৈ অলপ হ'লেও বেছিকৈ গাখীৰ দিব আৰু এইটো মই কোৱা কথা নহয় এইটো সাইণ্টিফিকে প্ৰুভ কৰি দিয়া অৰ্থাৎ সাইণ্টিষ্টসকলে প্ৰুভ কৰি দিয়া কথা নাম্বাৰ 6 ইলেকশ্যনৰ সময়ত গাঁও নাইবা টাউনৰ তাৰ ওচৰে পাজৰে থকা যিকোনো চৰকাৰী স্কুল নাইবা চৰকাৰী অফিচত পুলিং বুথ বহোৱা হয় ইভিএম স্থাপন কৰা হয় তাত আৰু গাঁৱৰ বা টাউনৰ গোটেই মানুহখিনিয়ে সেই তাত ভোট দিয়ে কিন্তু গুজৰাটৰ মোহন ভৰত দাস নামৰ এজন মানুহৰ এটা ভোটৰ কাৰণে সেই মানুহজনৰ ঘৰত পুলিং বুথ বহোৱা হয় তাৰ এটা ইভিএম স্থাপন কৰা হয় অনলি সেই মানুহজনৰ এটা ভোটৰ কাৰণে ভাবি চাওক এটা ভোট কিমান দৰকাৰী অৰ্থাৎ এটা ভোট কিমান ভেলুৱেবল হ'ব পাৰে নাম্বাৰ 5 এবাৰ এখন স্কুলত 50 জন হাইস্কুল লেভেল ষ্টুডেণ্টৰ লগত এটা এক্সপেৰিমেণ্ট কৰা হৈছিল ষ্টুডেণ্ট 50 জনক মাতি আনি সিহঁতক এটা প্ৰশ্ন সোধা হৈছিল প্ৰশ্নটো আছিল এনে ধৰণৰ ডাইহাইড্ৰজেন মনক্সাইড বেণ্ড হ'ব লাগে অৰ্থাৎ ডাইহাইড্ৰজেন মনক্সাইড বন্ধ হ'ব লাগে আৰু সেই প্ৰশ্নটোৰ উত্তৰত দুটা অপচন ৰখা হৈছিল এটা আছিল ইয়েছ আৰু এটা আছিল নো আৰু সেই 50 জন ষ্টুডেণ্টৰ ভিতৰত 43 জন ষ্টুডেণ্টে এনসাৰটো দিছিল ইয়েছ আৰু বাকি 7 জনে দিছিল নো এতিয়া এই প্ৰশ্নটোৰ আচল অৰ্থ আছিল কি ডাইহাইড্ৰজেন মনক্সাইড বেণ্ড হ'ব লাগে ডাইহাইড্ৰজেন মনক্সাইড মানে হ'ল H2O মানে হ'ল পানী অৰ্থাৎ পানী বন্ধ হ'ব লাগে আৰু তাত 43 জন ছাত্ৰ-ছাত্ৰী ইয়েছ অৰ্থাৎ ইয়েছ দিছিল তাৰ মানে পানী বন্ধ হ'ব লাগে 43 জন ছাত্ৰ-ছাত্ৰীৰ মতে এই এক্সপেৰিমেণ্টৰ পৰা এটা কথা গম পোৱা গৈছিল যে আমাক যদি সহজ বস্তু এটাও টান নামেৰে অৰ্থাৎ বৈজ্ঞানিক নামেৰে যদি কোৱা হয় সেই বস্তুটো আমাৰ মাইণ্ডত টান হিচাপে সোমাই যায় মানে বস্তুটো যেন কিবা এটা জটিল তেনেকুৱা ধৰণে আমাৰ মাইণ্ডত সোমাই যায় আমি সেই বস্তুটোৰ গোটেইখিনি আমি ভাবিয়ে নাচাওঁ ডাইৰেক্ট কৈ দিওঁ নাম্বাৰ 4 ইমামি ফেয়াৰ এণ্ড হেণ্ডচাম এই প্ৰডাক্টৰ ওপৰত শাহৰুখ খানে যে এডভাৰটাইজ কৰে আপুনি এডভাৰটাইজটো চাই লওক ओ पहलवान लड़कियों वाली फेयरनेस स्कीम लगा रहा है कल नेल पॉलिश लगाएगा परसों लिपस्टिक पहलवान फेयर एंड हैंडसम लगा ज्यादा फास्ट বিজ্ঞাপনটোত এনেদৰে কোৱা হয় যে 3 সপ্তাহ যদি আপুনি এই প্ৰডাক্টটো মুখত লগায় তেতিয়াহ'লে আপোনাৰ মুখখন বগা হ'ব এই বিজ্ঞাপনটো চাইয়ে জৈন নামৰ এজন ল'ৰাই এই প্ৰডাক্টটো ফেয়াৰ এণ্ড হেণ্ডচামটো কিনি আনিছিল আনি তেওঁ 3 সপ্তাহ এইটো লগাইছিল 3 সপ্তাহ লগোৱাৰ পিছতো তেওঁ বগা নহ'ল সেইবাবে তেওঁ খং উঠি ইমামি কোম্পানীটোৰ ওপৰতে তেওঁ কেছ দি দিলে আৰু কেছটোত জৈন নামৰ ল'ৰাজনে জিকে আৰু ইমামি নামৰ কোম্পানীটোৱে 15 লাখ টকা জৰিমনা ভৰিব লগা হয় এনেকুৱা ধৰণৰ ফেক বিজ্ঞাপনৰ ওপৰত আচলতে কেছ দিবই লাগে তেতিয়াহে সিহঁতে সিধা হ'ব নাম্বাৰ 3 ব্লাড প্ৰেছাৰ অৰ্থাৎ বিপি আপুনি নিশ্চয় মানুহৰ বিপি জোখা দেখিছে এতিয়া আপোনাক এটা প্ৰশ্ন সুধিম এই গোটেই পৃথিৱীৰ আটাইতকৈ ব্লাড প্ৰেছাৰ বেছি থকা জন্তুটো কি আপুনি ক'ব পাৰিবনে অৰ্থাৎ জীৱ-জন্তু যিমান আছে তাৰ ভিতৰত আটাইতকৈ বেছি বিপি থকা জন্তুটো কি ক'ব পাৰিবনে সেইটো হ'ল জিৰাফ কাৰণ জিৰাফটো ইমান দীঘল যে
ইয়াৰ পেটৰ পৰা মূৰলৈ তেজ চলাচল কৰি লৈ যাব লগা হয় আৰু সেইটো মাধ্যাকৰ্ষণৰ বিপৰীতে হয় আৰু ইয়াৰ পেটৰ পৰা মূৰলৈ তেজ লৈ যাবৰ বাবে বহুত প্ৰেছাৰৰ প্ৰয়োজন হয় সেইবাবে জিৰাফৰ ব্লাড প্ৰেছাৰ বেছি নাম্বাৰ 2 এজন মানুহ অৰ্থাৎ পৃথিৱীৰ প্ৰথমজন দেউতাক যি দেউতাকজনে নিজেই এটা ছোৱালী সন্তান জন্ম দিছিল আপুনি কথাটো শুনি হয়তো আচৰিত হৈছে এইটো 29 জুন 2008ৰ কথা এৰিজনা নামৰ চহৰখনৰ থমাছ নামৰ এজন মানুহে তেওঁৰ প্ৰথমটো ছোৱালী সন্তান তেওঁ নিজে জন্ম দিছিল আচলতে এই থমাছ নামৰ মানুহজন জন্মতে ছোৱালী আছিল কিন্তু পিছত তেওঁ ছোৱালীৰ নিচিনা থাকিব বিচৰা নাছিল তেওঁ ল'ৰাৰ নিচিনাহে হ'ব বিচাৰিছিল সেইবাবে তেওঁৰ লিংগ অৰ্থাৎ জেন্ডাৰ চেঞ্জ কৰা হৈছিল আৰু লিংগ চেঞ্জ কৰাৰ পিছতো তেওঁক ডক্টৰে কৈছিল যে তেওঁ গৰ্ভধাৰণ কৰিব পাৰিব আৰু থমাছে এইটো কথা একচেপ্ট কৰিছিল আৰু থমাছে এটাকৈ তিনিটাকৈ ছোৱালী সন্তান জন্ম দিছিল ইয়াকে কয় সায়েন্সৰ শক্তি লাষ্ট নাম্বাৰটো চোৱাৰ আগতে যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি তাৰ কাষত থকা বেল আইকনটো দবাই অলত ক্লিক কৰি দিব তেতিয়া আপুনি নতুন নটিফিকেশ্যনবোৰ পাই থাকিব নাম্বাৰ 1 এটা হাতৰ পৰা দুজন মানুহৰ মৃত্যু অৰ্থাৎ এটা দিল আমি যাক দিল বুলি কওঁ সেই এটা দিলৰ পৰা দুজন মানুহৰ মৃত্যু কথাটো হ'ল এনেকুৱা ধৰণৰ গ্ৰাহাম নামৰ এজন মানুহৰ হাৰ্ট ফেল হৈছিল যাৰ বাবে তেওঁ হাৰ্টটো চেঞ্জ কৰিব লগা হৈছিল আৰু এই হাৰ্টটো ট্ৰেন্সপ্লান্টৰ বাবে তেওঁক এটা হাৰ্টৰ প্ৰয়োজন হৈছিল আৰু ঠিক সেই সময়তে সেইখন হস্পিটেলত এজন সুইচাইড কৰি মৃত্যু হোৱা ব্যক্তিৰ বডিটো পোষ্টমৰ্টমৰ কাৰণে তাত লৈ অনা হৈছিল আৰু পিছত ডক্টৰবোৰে ভাবি চিন্তি চাই সেই সুইচাইড কৰি মৃত্যু হোৱা ব্যক্তিজনৰ হাৰ্টটো গ্ৰাহামৰ তাত লগাই দিছিল এইখিনিলৈকে সকলো ঠিকেই আছিল কিন্তু তাৰ পিছত যি হয় আপুনি শুনি আচৰিত হ'ব হাৰ্ট ট্ৰেন্সপ্লান্টটো ভালদৰে হৈ যোৱাৰ কেইদিনমান পিছতেই গ্ৰাহামে সেই সুইচাইড কৰি মৃত্যু হোৱা ব্যক্তিগৰাকীৰ ঘনীয়েকৰ লগত বিবাহপাশত আবদ্ধ হয় আৰু আচৰিত কথাটো হ'ল সেই সুইচাইড কৰা ব্যক্তিজনে যেনেদৰে সুইচাইড কৰি মৰিছিল কেইদিনমান পিছত গ্ৰাহামেও আৰু ঠিক তেনেদৰে সুইচাইড কৰি মৃত্যু হয় পুলিচে যেতিয়া ঘনীয়েকক ইনকুৱাৰী কৰিছিল তেতিয়া ঘনীয়েকে কৈছিল যে গ্ৰাহামৰো স্বভাৱ চৰিত্ৰ চালচলন সেই আগৰ গিৰিয়েকৰ নিচিনাই হ'বলৈ ধৰিছিল আৰু শেষত তেওঁৰ নিচিনাকৈয়ে মৃত্যু হৈছিল মেডিকেল সায়েন্সেও এইটো কথা স্বীকাৰ কৰে যে কোনোবাই যদি হাৰ্ট ট্ৰেন্সপ্লান্ট কৰে তেতিয়াহ'লে সেই হাৰ্ট লোৱা মানুহজনৰ স্বভাৱ চৰিত্ৰ আগৰ মানুহজনৰ নিচিনা হ'বলৈ ধৰে